বড়ো ট্রেডিশনাল ওয়েপেন কি আছে? বারুদটো বড়ো আবিষ্কার কৰা নাই। বুলেটস, AK-47, SK-33 রাইফল, ইনচার্জ, হা AK-56 আৰু শর্টগান, এইটো পিস্তল 9mm, 7.65.22, এইটোতো কোনে বনাইছে? এইটোতো বড়োই বনোৱা নাই না। এইবিলাক সব ব্ৰিটিছ, চাইনিজ, বাহিৰা মানুহ বনাইছে, আৰু সেইটো লৈ গভৰ্ণমেণ্টৰ হেল্প লৈ BLT যুদ্ধ কৰি BTC বনাইছে না। তো ৱেষ্টাৰ্ণ কালচাৰ, বেলেগৰ ট্ৰেডিশনেল ৱেপেন্স, আধুনিক ৱেপেন্স লৈ কেনে আপোনালোকে কি বনাইছে? বেলেগক মাৰি কি বনাইছে? BTC বনাইছে। ভাল কথা, গুড, অলপ লাগে। কিন্তু 100% ট্ৰাইবেল কালচাৰটো কোনে ফলো কৰি আছে? কোনে? আপোনালোকে কোকৰাঝাৰ বেছি বাদ দিয়ক, কোকৰাঝাৰত থিয় হৈ থাককচোন। দখনা পিন্ধা মহিলা